এই মুহূৰ্তত কুন্তলী অঞ্চলৰ ৰাইজলৈ আমি লৈ আহিছোঁ এটা ভাল খবৰ। CBSE পাঠ্যক্ৰমেৰে শৈক্ষিক জাগৰণ সৃষ্টি কৰা একমাত্ৰ এখন বিদ্যালয় আবাবিল শিশু নিকেতন বিদ্যালয়। হয়, দক্ষিণ কামৰূপৰ কুন্তলীত নতুনকৈ সংযোজন কৰা হৈছে ইংৰাজী মাধ্যমৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। সম্পূৰ্ণ বিনামূলীয়া খৰচত উন্নত মানৰ শিক্ষা প্ৰদান কৰিব আবাবিল শিশু নিকেতনে। আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়াব বিচাৰিছে নেকি? তেন্তে পলম নকৰিব, আপোনালোকৰ ল'ৰা ছোৱালীটো ৰাখক আবাবিল শিশু নিকেতন নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ। অধিক তথ্যৰ বাবে 8723091195 আৰু ফোন নম্বৰত যোগাযোগ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই গুহাৰি জনাইছে। নিউজ টেক্স ৰিপৰ্ট বিগ নিউজ। মই আবাবিল শিশু নিকেতনৰ এগৰাকী প্ৰাক্তন ষ্টুডেণ্ট হিচাপে ক'ব বিচাৰিম, মই বহুতেই গৌৰৱান্বিত অনুভৱ কৰি আছোঁ। আজি যুগৰ লগত তাল মিলাই আমাৰ স্কুলখনে নিজকে ষ্টেণ্ডাৰ্ডটো আপগ্ৰেড কৰিলে। আৰু মই এটা কথা বিশেষকৈ ক'বলৈ বিচাৰিছোঁ যে ইণ্টেনশ্যনছ মেটাৰ। ইণ্টেনশ্যন যি বস্তুটো হয় এইটো মানে মেটাৰ কৰে। বাকী স্কুলখিনিয়ে নিজকে মানে ফাইনেন্সিয়েলি ডেভেলপ কৰাৰ কাৰণে ষ্টুডেণ্টৰ পৰা বহুত টকা পইচাখিনি লৈ আছে। সেইটো বেয়া বুলি নক'ম মই, কিন্তু আমাৰ এইখন স্কুলে মানে আজিৰ এই যুৱ সমাজে যি কৰি আছে, আমাৰ NGO যি কৰি আছে স্কুলখনৰ কাৰণে, মই মানে অন্তৰৰ পৰা বহুত অভিনন্দন দিব বিচাৰিছোঁ আমাৰ স্কুলখনক যে বিনা পইচাত আমাৰ ষ্টুডেণ্টখিনিক আগবঢ়াই লৈ যাব। থেংক ইউ ছ' মাছ ফ্ৰম আৱাৰ ছাইড। অভিভাৱকসকলক কি আহ্বান জনাবা? খুব ভাল লাগিছে। এনেকুৱা এটা অনুষ্ঠান খোলাটো আমাৰ চব অসমত গাঁৱে ভূঞে চবতে দৰকাৰ। আৰু যিমান পাৰে অভিভাৱকসকলে স্কুলত যি পাৰে আৰু সহায় সহযোগ কৰি ল'ৰা ছোৱালীবিলাক দিব লাগে। আৰু আমাৰ এই CBS কোৰ্চটো ইমান দৰকাৰ যে আমাৰ বাহিৰত যাওঁ বা য'তে যাওঁ ইংলিছৰ প্ৰয়োজন। ইংলিছ নহ'লে আমি ক'তো আগবাঢ়িব পৰা নাই। সেইকাৰণে আমাৰ এইটো অনুষ্ঠানত আহি আমাৰ খুব ভাল লাগিছে। আমি ভাল লগাৰ কাৰণে আমাৰ নুৰুল নবী ছাৰে ভূঞা পাতিলে যে আমাৰ এটা স্কুল খুলিছে, তাতে ইংলিছ মিডিয়াম CBS কোৰ্চ চলে। আপুনি আহি পেলাই ইয়াতে কিবা 2-4 কথা কৈ পেলাই আহিব। আৰু আমাৰ ট্ৰাষ্ট ফাণ্ডৰ ফালত অসম ফাউণ্ডেশ্যনৰ এজন সদস্য। আমাৰ স্কুলখন বৰ্তমান ক্লাছ নাৰ্চাৰীৰ পৰা নাৰ্চাৰী KG পৰা ক্লাছ 3লৈ অ'পেন কৰা হৈছে। আজি উদ্বোধনী হৈ গৈছে। বৰ্তমান আমাৰ KG আৰু নাৰ্চাৰীৰ যিমান স্পেচ আছে, যিমান জাগা আছে, মানে আমাৰ এটা নিৰ্ধাৰণ কৰা হৈছে যে 30জন ষ্টুডেণ্টে থাকিব এখন ক্লাছত। এখন ক্লাছত 30জনকৈ নাৰ্চাৰী আৰু KGত অলৰেডি ফিল আপ হৈছে। তো বাকী 1, 2, 3ৰ কাৰণে মই অভিভাৱকসকলক যিসকলে এতিয়ালৈ আমাৰ স্কুলৰ খবৰটো পোৱা নাই, সেইসকলে যাতে অতি সোনকালে স্পেচখিনি ভৰ্তি কৰি আমাক সহায় কৰে।